নমস্কাৰ, মই অসমীয়া কবিতাটোৰ এইটো দ্বিতীয়টো ভিডিঅ'। প্ৰথমটো যদি চোৱা নাই তেতিয়া ডিছক্ৰিপশ্যনত দিয়া আছে, চাই ল'বা। পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত অসমৰ বিনন্দীয়া ৰূপ। ভক্তি প্ৰেম সৌন্দৰ্যৰ খনি, কাণত পৰিল আহি মুক্ত প্ৰাণ অসমৰ উচ্ছ্বসিত সংগীতৰ সুমধুৰ ধ্বনি। মোগলে উভতি চালে, এই অসম, চৌদিশে ধূসৰ পাহাৰ, প্ৰতিটো বনৰ পাত জাংফাই, মীনা কৰা ৰূপজাতিস্কাৰ। দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা, গছকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, ভৰি ধুৱে পোৱালৰ ভৰা দলঙত। যুদ্ধত যেতিয়া পৰাজিত হ'ল, তেতিয়া নিজৰ ঠাইলৈ প্ৰত্যাৱৰ্তন কৰোঁতে সেইদিনা অসমৰ মনোমোহা সৌন্দৰ্য মোগলৰ চকুত পৰিল। অসম স্বদেশ ভক্তি আৰু স্বদেশ প্ৰীতিৰে ভৰা সৌন্দৰ্যৰ দেশ। অসমীয়া সুৰেৰে মুক্ত প্ৰাণে ডাঙৰ ডাঙৰকৈ গোৱা সংগীতৰ ধ্বনিও শুনিবলৈ পালে। তেওঁলোকে গৈ থকাৰ পৰা উভতি চাইছে যে অসমখন চাৰিওফালে পাহাৰে আৱৰা, সকলো বনৰ পাত জাংফাইৰ দৰে ৰঙৰ প্ৰলেপ দিয়া। দুবৰিৰ পাতত কুঁৱলীৰ টোপাল এনেকৈ লাগি আছে যেন সেয়া কোনোবা মুকুতাৰ থোপাহে, যিবোৰ গছকত ভাগি গৈছে। আৰু অসমৰ মানুহবোৰ ইমান চহকী বা ধনী যে তেওঁলোকে খৰমৰ যি চোলা, মানে আগৰ দিনত যে ভৰিত পিন্ধে চেনেলৰ দৰে দেখিছানে, ফিটা নাথাকে, কেৱল এটা খুঁটিৰ দৰে থাকে, তাক হাতীৰ দাঁতৰ পৰা বনাই লয়। তেওঁলোকে কৈছে যে এইখনেই অসম, য'ত অসমীয়া লোকে পোৱালমণিৰে ভৰি থকা দলঙত গা ধুৱে, বাঘ নখ পিন্ধে খাৰু, ভৰিৰ আঙুঠি, মহ শিং পেঁপাতি বজায়, হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায়। নদীৰ বালিত ভৰা সোণ চেকুৰীয়া গুৰি হয় গছকত ভাগি, পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া, ভেকুলীয়ে ফুট লৈ সজায় সুৱাগি। অসমীয়া লোকে বাঘৰ নখেৰে নিৰ্মাণ কৰা খাৰু পিন্ধে, ভৰিৰ আঙুঠি পিন্ধে, গেয়া মহৰ পৰা নিৰ্মিত পেঁপাতি বনাই লৈ বজায়। স্বৰ্গদেউসকলে বা আহোমৰ ৰজাসকলে জহা চাউলৰ আৰু হাঁহ কণীৰে প্ৰসাদ অট্টালিকাবোৰ নিৰ্মাণ কৰে। অসমৰ নদীৰ বালিৰ চেকুৰাত সোণ পোৱা যায় আৰু তাত থকা পুঠি মাছজনীয়েও কাণত সোণৰ থুৰীয়া পিন্ধে। ইমানেই নহয়, যিবোৰ ভেকুলী সেইবোৰেও বিবাহিত তিৰোতাৰ দৰে ফুট লৈ নিজকে সজাই পৰাই থাকে। নিষ্কৰ্মা ধোদৰ দলে বান্ধে ৰাজআলি, দল সাজে ঢালি পিঠাগুৰি, বাৰতি সাগৰ খানি ৰচে বননিত, ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী। সোণৰ অসমী যে হীৰামণি মৰকত ধূলিত বাগৰে, মাটিৰ চৰুত জুখি সোণ চৰু ৰূপ চৰু দিয়ে ঘৰে ঘৰে। যিসকল লোকে কোনো কাম নকৰে, কেৱল খাই বহি থাকে, তেনে লোকেই ৰজাৰ ৰাজপ্ৰসাদৰ মূল আলিটো নিৰ্মাণ কৰে। আৰু যিবোৰ ৰজাদিনীয়া দৌল, তাক পিঠাগুৰি, হাঁহৰ কণী ইত্যাদিৰে নিৰ্মাণ কৰে। আৰু সাগৰৰ দৰে পুখুৰী খান্দি তাৰ পাৰৰ বননিত থকা ৰংঘৰ কাৰেংঘৰে অসমক স্বৰ্গৰ দৰে কৰি থৈছে। অসমখন সোণৰ, মাটিৰ চৰুত জুখি লৈ সোণৰ চৰু আৰু ৰূপৰ চৰু কৰি প্ৰতি ঘৰতে দি থৈ আহে। হীৰামণিবোৰ বালিত পৰি থাকোঁতেই গছকত ভাগি গৈছে। মুখৰ মাতত সৰে মৰমৰ মৌ, গীত শুনি শিল পমি যায়। এই অসম দেশ, জগতত আৰু এনেকুৱা অসম দেশ এনেকুৱা ৰূপেৰে নাই কতো নাই। মোহ গ'ল দূৰণিৰ বিদেশী মোগল, অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া। অসমত বন্দী হ'ল অসমৰ ৰূপ মুগ্ধ, দূৰৰ মোগল আহি হ'ল অসমীয়া। অসমীয়া মানুহৰ মাত বা অসমীয়া ভাষা ইমান ধুনীয়া আৰু ইমান মিঠা, কথা ক'লে মুখৰ মাতত মৌ সৰে। অসমীয়া গীত শুনিলে শিলৰ দৰে কঠিন হৃদয়ো গলি যায়। অসমৰ এনে স্বৰ্গৰ দৰে বিনন্দীয়া ৰূপ দেখি তেওঁলোক অসমৰ প্ৰতি মোহ গ'ল। এইখনেই অসম, জগতত এনে এখন দেশ আৰু ক'তো পাবলৈ নাই। আৰু এনে মোহৰ বাবে বহুতো মোগল লোক উভতি নগৈ অসমৰ ৰূপত মুগ্ধ হৈ অসমতে বন্দী হৈ থাকি গ'ল আৰু নিজকে অসমীয়া বুলি পৰিচয় দিলে। আহোম আমাৰ ৰজা, সেই দিন ধৰি মোৰ দেশ এই কামৰূপ, অসমৰ হকে যুঁজি অসমৰ হকে মৰো, জ্বলি ইয়াতে শেষ হয় জীৱনৰ ধূপ। যিদিনাৰ পৰা অসমীয়া ৰূপে পৰিচিত হ'ল, সেইদিনাৰ পৰা আহোম ৰজাই হ'ল মোগলৰ ৰজা। তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ হ'ল যে অসমৰ হকে যুঁজি অসমৰ বাবে প্ৰাণদান দিবলগীয়া হ'লেও দিম, অসমৰ মাটিতে নিজকে বিলীন কৰি দিম।